गुड मर्निंग आज बहुत जल्दी उठिलो 4:30 बाजिसे उठी मुख चुख धुई आजरी मेली हो गलो माहते गा पा धुई आजरी मैं जाऊँ लाहे लाहे गा पा धुई लंगे इमान जल्दी क्यों उठिছোঁ এটা ডাঙৰ স্পেচিয়েল দিন আছে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই কালি অফিসে মাৰ ঘৰলৈ আহিলোঁ ভিডিঅ' নকৰিলোঁ কিন্তু আজি কৰিম আজি ইমানেই এটা ভাল দিন 6টা বজাৰ পৰা আজি আমাৰ প্ৰগ্ৰেম আছে মই গা পা ধুইলে বাকীখিনি আপোনালোকক কৈ আছোঁ ৰেডি হৈ লওঁ ফাৰ্ষ্টে ঠিক আছে হেল্ল' এভৰিৱান এতিয়া মই গা পা ধুই আজৰি হ'লোঁ 5টা 10-15 মান হৈছে চকু ফুলি আছে বাৰু চিম্পলকৈ ওলাইও ল'লোঁ অৱশ্যে ওপৰত চুৱেটাৰ পিন্ধিম বাৰু এতিয়া যাওঁ মন্দিৰৰ অনুষ্ঠানলৈ আপোনালোকক মন্দিৰৰ বিষয়ে বহুত ক'বলৈ আছে মই হয়তো বহুত বিশেষ নাজানো কিবা ভুল হ'ব পাৰে যদি আপোনালোকে মোৰ কিবা ভুল পায় জনাসকলে মোক শিকাই দিব আমাৰ মন্দিৰভাগ এতিয়াও প্ৰায় 150 বছৰ পুৰণি হয় মোৰ আজু ককাৰ দিনৰ পৰা সেইভাগ মন্দিৰতে দেউতাহঁতে মানে ককাহঁতে তাৰ আজু ককাহঁতে মোৰ আজু ককাহঁতে সকলোৱে ৰাসলীলা কৰি আহিছিলে আৰু তাৰ তেতিয়া অস্থায়ী আছিল অকল এখন চালিৰ দ্বাৰা মানে মন্দিৰটো অস্থায়ী ৰূপে পাতি লৈছিলে ৰাসলীলা কৰিবলৈ মই জনাত দেউতাই কোৱা মতে কিন্তু এতিয়া মানে দক্ষিণ বেচেৰীয়া ৰাইজে 5খন গাঁও হ'ব লগ লাগি পেলাই মন্দিৰভাগ ইমান ধুনীয়াকৈ বনালে আগবাঢ়ি ৰাইজে মিলি পেলাই ধুনীয়াকৈ বনাই ল'লে আৰু এতিয়া আজি স্থাপন কৰিব গতিকে বহুত ডাঙৰ অনুষ্ঠান আছে এতিয়া 6 বজাত ৰাইজ যাব বুঢ়ালুইটোৰ পৰা পানী আনিবলৈ পানী আনি পেলাই মন্দিৰৰ সিংহাসন ধুৱাব তাৰপিছত ডাঙৰকৈ নাম হ'ব এনেদৰে আমাৰ অনুষ্ঠানবিলাক আজি আৰম্ভ হ'ব আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু আৰু এতিয়া যাওঁ তেতিয়াহ'লে ধুনীয়াকৈ ব'লক বহুত ভাল লাগি আছে যিহেতু বহুত দিনৰ আশা আজি সকলোৰে পূৰণ হ'ব সকলোৰে মনত বহুত ভাল লাগি আছে আপোনালোকে হয়তো নুশুনিব কিন্তু মন্দিৰত এতিয়াও মানে 3:30 মানৰ পৰাই মাইক বজাই দিলে গান আৰু আমি তেতিয়াই উঠিছিলোঁ কিন্তু মই অকণো শুই গ'লোঁ মাহঁত বাৰু তেতিয়াই উঠিলে গতিকে এতিয়া ব'লক আমি যাওঁ মন্দিৰৰ পৰা মা কৈ আছে আকৌ মাইনাৰ সতি দেউতা আৰু ভাইটি গ'ল তো আমিও যাওঁ ব'লকচোন দেখাম আমাৰ পৰিৱেশটো এয়া চবৰে পদূলিত কলগছ আৰু গামোচা পুতি দিছে এনেকৈ গামোচা বাৰু চবেই দিয়া হোৱা নাই আমাৰ দেউতাই লগাই দিলে ৰাতিপুৱাই গৈ থাকোঁ এতিয়া মন্দিৰত ধুনীয়াকৈ ভালকৈ কেমেৰাত কভাৰ হোৱা নাই দেখিছেনে চবৰে পদূলিয়ে পদূলিয়ে কলগছ গামোচা দিয়া তৰা আছে বহুত ধুনীয়া লাগিছে গাঁৱৰ পৰিৱেশটো আজি মন্দিৰলৈ পাইছোঁ আৰু এলাউন্স কৰি আছে দেউতাই এলাউন্স মোৰ দেউতাই কৰে গতিকে ব'লক দেখামগৈ আপোনালোকক মন্দিৰ পাই গ'লোঁ সেইটো বেক চাইড হয় বাৰু দেখিছেনে ইমান ধুনীয়াকৈ গামোচা লগাই দিছে শংকৰ মন্দিৰৰ মুখ্য উপদেষ্টা সন্মানীয় শ্ৰীযুত যাদৱ চন্দ্ৰ নাথ তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে ইয়াৰ পাছতে আমি অনুৰোধ জনাইছোঁ যাদৱ চন্দ্ৰ নাথক আজিৰ এনেকুৱা মুহূৰ্ত মানুহৰ জীৱনলৈ খুব কমেই আহে আমি শিকিছোঁ যে 5000 বছৰলৈ মানুহৰ মানে জন্ম পাবলৈ আত্মাই তপস্যা কৰিব লাগে পৰমাত্মাৰ ওচৰত তাৰপিছতে বোলে মানুহৰ জন্ম পায়
মাথোঁ যাতে আমাৰ এই শ্ৰী শ্ৰী শংকৰ মন্দিৰটো সদৌ বেচেৰিয়াৰ এটা একতাৰ কেন্দ্ৰবিন্দু হয় আৰু সকলোৱে যাতে সেইটো চকু ৰাখে। সকলোকে মই ধন্যবাদ দিম। মোৰ বক্তব্য সামৰণি মাৰিলোঁ। এখাচি পাতত শংকৰ দেৱে লিখে ভাগৱত, হে মাধৱ দেৱে বোলে গুৰু কি কৰ্মতে ৰত, এ কলিকালৰ নৰলৈহে লাগিছে মোৰ হেতু ভাগৱত লিখি আছো মই, হে ৰাম ৰাম সেই হেতু ভাগৱত লিখি আছো মই। কাশী পাতত শংকৰ দেৱে লিখে ভাগৱত, হে মাধৱ দেৱে বোলে গুৰু কি কৰ্মতে ৰত, হে কলিকালৰ নৰলৈহে লাগিছে মোৰ সেই হেতু ভাগৱত লিখি আছো মই, হে ৰাম ৰাম সেই হেতু ভাগৱত লিখি আছো হে ৰাম ৰাম মায়া জাৰে পৰি নৰ কলিত মৰহিব, হে ধৰ্মৰ সুবাস পাবৰ হেতু ভাগৱত পঢ়িব, হে পূৰ্ণ হব পান কৰি হৰি নামৰ সুধা, হে নাম লইলে দূৰ হৈব জগতৰ বাধা, হে ৰাম ৰাম নাম ললে দূৰ হৈব জগতৰ বাধা।
সাধু সন্তই পাৰি খাই পাপি না যায় তল বৈকুণ্ঠতে আছিলা বিষ্ণু ৰূপ ধৰি কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি হে ৰাম ৰাম কলি যুগে গুৰু ৰূপে ভৈলা দেৱ হৰি হে হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ তৰি পাইবা ভক্তি পৰমনিৰ মল হে শুনা সভা সদস্য মেৰিবা শাস্ত্ৰৰ ৰচয় হে হৰি গুণ ভাগৱত সাৰ আমার শংকৰ গুৰু বৈকুণ্ঠে চলিলে হঠাতে দিলে গাৰু চকুৰি ভকতে কৰি কান্দিছে আকৌ আহিবনে বাৰু আমাৰ শংকৰ গুৰু বৈকুণ্ঠে চলিলে হঠাতে দিলে শোভাযাত্ৰাৰ পৰা আৰু এতিয়া আজৰি হৈ অলপ ৰেষ্ট ল'লোঁ লৈ মেলি ওলাই আকৌ আহিছোঁ যিহেতু মন্দিৰত নাম হৈ আছে বোলো আপোনালোকক অকণ নামো দেখাওঁ আৰু অলপ দেৰিকৈ নাম চাম সামৰিব আৰু তো ব'লক যাওঁ মন্দিৰত আকৌ আহি আছোঁ এতিয়া বৌ আৰু মই চাওঁ এইফালে হাঁ মোৰ হাতটোৱে কভাৰ নকৰে তো গৈ লওঁ এতিয়া আমাৰ নাম শেষ হ'ল আৰু প্ৰসাদ দিছে এতিয়া প্ৰসাদ খাই লওঁ ধুনীয়াকৈ এইফালে পূৰা প্ৰসাদ খাবলৈ পাব যে দাঁত ওলাই আছে প্ৰসাদ খাই লওঁ ধুনীয়াকৈ মোক দুখন দিছে এখন ল'ৰাটোৰ এখন মোৰ নাপায় এখন হে গাইছ এতিয়া মন্দিৰৰ পৰা আহি আছোঁ প্ৰসাদ খালোঁ পায়স খালোঁ সকলো শেষ হ'ল এতিয়া চব ঘৰা ঘৰি গৈছে 6 বজাত আকৌ আহিব লাগিব ধুনীয়াকৈ বন্তি প্ৰজ্বলন আছে আমি একো নকৰোঁ বাৰু চাবলৈকে আহিম গোটেই গাঁৱৰ ৰাস্তাটোত কলপুলি পুতিয়ে থৈছে বন্তি দিবৰ কাৰণে তো যদি আহোঁ আপোনালোককো লৈ আহিম এতিয়া বাই বাই ঘৰত যাম এতিয়া দেখিছেনে প্ৰত্যেকৰে পদ্ধতিত চাকি জ্বলাইছে আজি লাইট লাগিছে বাৰু যিহেতু আন্ধাৰ অকল চাকি কি কৈছে যে লিখিছে এতিয়া আমাৰ গাঁৱৰ নামঘৰ আৰু নামঘৰটো গোটেই লাইনকৈ ৱালত চাকি দিছে ভাল লাগিছে দেখি ভাৰতৰ মাজলৈ যাবা সকলো এৰি পুনৰ টোপোলা লগত লৈ ওলাবা জমে পাচিব